Welcome back to our channel Learn with me. আজি আমি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো স্বদেশ প্ৰেম কবিতাটো আৰু কবিতাটোৰ সকলো কোৱেশ্চন আৰু এনসাৰ। আৰম্ভ কৰো। স্বদেশ প্ৰেম কবিতা। ধৰণে জনম কেৱে এই মৰতত হিলাময় কৰি তাৰ হিয়া এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰ যি কোৱা নাই কিয়া আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে আছে নে কোনোৱা এনে ঐ। ৮ শাৰীৰ স্বদেশ প্ৰেম কবিতাটো আৰু ইয়াৰ প্ৰশ্নোত্তৰখিনি হৈছে স্বদেশ প্ৰেম কবিতাটোৰ মূল ভাব বা সাৰাংশ লিখা। ১ নম্বৰ কোৱেশ্চন আনসাৰ উত্তৰটো হৈছে উক্ত কবিতাটোত পদ্মধৰ চলিহাদেৱে আমাৰ জন্মভূমিৰ কথা বৰ্ণনা কৰিছে। যেতিয়া ইংৰাজ কবি ছাৰ ৱাল্টাৰ স্কটে আমাৰ দেশ ভ্ৰমণ কৰি উভতি আহে তেতিয়া তেওঁ কৈছিল যে যিজন মানুহে আমাৰ জন্মভূমিক এবাৰো আপোন বুলি কোৱা নাই তেওঁৰ হৃদয় মন শিলৰ দৰে কঠোৰ। যদি কোনোৱা মানুহে আনৰ দেশৰ পৰা ফুৰি চাকি উভতি আহোঁতে যিজনৰ হৃদয় মন স্বদেশ প্ৰেমেৰে জ্বলা নাই তেওঁ হৈছে কঠিন হৃদয়ৰ। তেওঁৰ বাবে কোনো গায়কে উৎসাহ কৰি গীত ৰচনা নকৰে বা নাগায়। যিজন মানুহে নিজৰ দেশৰ সন্মান নকৰে তেওঁৰ এই জগতত যিমানেই ধন সম্পদ নাথাকক কিয় তাৰ কোনো সন্মান নাই। এই ধৰণৰ মানুহ স্বাৰ্থপৰ দুৰ্কপলীয়া। ইহঁতে জীৱনত কোনো ধৰণৰ খ্যাতি নাপায় আৰু যিসকলে নিজৰ জন্মভূমিক প্ৰেম কৰে সেইসকল মানুহ হৈছে ধন্য। এইটো হৈছে কবিতাটোৰ মূল ভাব বা সাৰাংশ। স্বদেশ প্ৰেম কবিতাটোৰ মূল ভাব বা সাৰাংশ। ২ নম্বৰ কুৱেশ্চনটো হৈছে দেশপ্ৰেমমূলক কবিতা বুলিলে কি বুজা? উত্তৰটো হৈছে যিবোৰ কবিতা নিজৰ দেশক লৈ ৰচনা কৰা হয় অৰ্থাৎ নিজৰ দেশখনৰ গুণ লৈ ৰচনা কৰা হয় সেইবোৰ কবিতাক দেশপ্ৰেমমূলক কবিতা বোলে। তাৰপিছে ৩ নম্বৰ চমু উত্তৰ। ক নম্বৰ কুৱেশ্চনটো হৈছে কবিয়ে কাৰ হিয়া শিলাময় বুলিছে? উত্তৰটো হৈছে যিবোৰ ব্যক্তিয়ে নিজৰ জন্মভূমিক এবাৰো আপোন বুলি কোৱা নাই কবিয়ে সেই ব্যক্তিসকলৰ হিয়া শিলাময় বুলিছে। খ নম্বৰ কুৱেশ্চনটো হৈছে কাৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উঠলি নুঠে? উত্তৰটো হৈছে যিসকল লোক নিজৰ জন্মভূমিৰ প্ৰতি কঠিন হৃদয়ৰ সেইসকল লোকৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উঠলি নুঠে। আৰু ৪ নম্বৰ কুৱেশ্চনটো হৈছে কোনবোৰ মানুহ ধূলিৰ লগত মিলি যাব আৰু কিয়? উত্তৰটো হৈছে যিবোৰ মানুহ স্বাৰ্থপৰ আৰু দুৰ্কপলীয়া সেইবোৰ মানুহ ধূলিৰ লগত মিলি যাব কিয়নো স্বদেশ বা নিজ দেশৰ প্ৰতি তেওঁলোকৰ কোনো সহানুভূতি বা ভালপোৱা দেখিবলৈ পোৱা নাযায়। ইয়াৰ পিছে আমি ৫ নম্বৰ কুৱেশ্চনটো কৰিম। ৫ নম্বৰ কুৱেশ্চনটো হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ৫ৰ ক নম্বৰ কুৱেশ্চনটো হৈছে তাৰ বাবে কেৱে আৰু নকটে চকুলো কেৱে তাক নকৰে সন্মান কবিয়ে কবিতা ৰচি নকৰে কেতিয়াও তাৰ গুণগান। এই ৪ শাৰীৰ কবিতা ফাঁকিৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যাটো হৈছে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত অন্তৰ্গত পদ্মধৰ চলিহাৰ লিখিত স্বদেশ প্ৰেম নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিজৰ দেশক ভাল নোপোৱা ব্যক্তিসকলৰ বিষয়ে কৈছে যে তেওঁলোকৰ বাবে কোনো গায়কে উৎসাহ কৰি গীত ৰচনা নকৰে বা নাগায়। যিজন মানুহ নিজৰ দেশৰ সন্মান নকৰে তেওঁৰ
এই জগতত যিমানেই ধন সম্পদ নাথাকক কিয় তাৰ কোনো সন্মান নাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি অলপো উপকৃত হয় ভিডিঅ'টোৰ পৰা আপোনালোকে, তেনেহ'লে ভিডিঅ'টো এবাৰ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। তাৰপিছে খ নম্বৰ কুৱেশ্যনটো হৈছে, থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফটা ফুটা নাম, থাকক থাকিলে তাৰ বিভূতি বৈভৱ, বাসনাই ঢুকি পোৱা মান। চাৰিশাৰী কবিতাটোৰ প্ৰসংগ সংগতি হৈছে, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত অন্তৰ্গত পদ্মধৰ চলিহাৰ লিখিত সদেশ প্ৰেম নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিজৰ দেশৰ ভাল নোপোৱা ব্যক্তিসকলৰ বিষয়ে কৈছে যে কোনেও তেনে মানুহক ভাল নাপায়। যিজন মানুহে নিজৰ দেশৰ সন্মান নকৰে তেওঁৰ এই জগতত যিমানেই ধন সম্পদ নাথাকক কিয় তাৰ কোনো সন্মান নাই। এই ধৰণৰ মানুহ স্বাৰ্থপৰ আৰু দুৰ্কপলীয়া। ইহঁতে জীৱনত কোনো ধৰণৰ খ্যাতি নাপায়। তেনে মানুহ বা ব্যক্তিৰ মৃত্যুৰ লগে লগেই সকলোৰে মনৰ পৰা আঁতৰি যায়। খালী ঠাই ইয়াতে আছে সন্ধি বিচ্ছেদ, দুখ যোগ কপলীয়া সমান সমান হৈছে, অৰ্থাৎ এইটো হৈছে দুৰ্কপলীয়া। দুখ যোগ আচাৰ এইটো হ'ব দুৰাচাৰ, আৰু দুখ যোগ কৃতি এইটো হ'ব দুষ্কৃতি। বন্ধু বান্ধৱীসকল, চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই এনচাৰবিলাক পাই যায়। ধন্যবাদ।